তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকে মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহকে তেওঁ থাককে সদায় সেইটোৱে কথা আৰু জুবিনে অসমেৰি কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকে যাব তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব বিতুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকে মনত পেলাই জুবিনৰ নামতে যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছো যে আমি সকলোবোৰ মাধ্যমহে আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে এনেকে থাকক সকলোৰে মাজত থাকক সকলোবোৰ ভাল কৰি থাকক এনেকে সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক মই সদায় তেওঁৰ লগত তেনেকেই কথা পাতো মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকে মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহকে তেওঁ থাককে সদায় সেই মাধ্যম মই সেয়াই কৈছো তেওঁকো কৈছো মই আমি সকলোবোৰ এটা মাধ্যম তেওঁ এক মাধ্যম তেনেদৰে সকলোবোৰ হৈ থাকক ভাল কামবোৰ হওক ভাল কামবোৰ যিকোনো ধৰণেৰে হওক সেইটোৱে কথা আৰু জুবিনে অসমেৰি কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকে যাব তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব লগা কথা এটা আশাৰ কথা বিতুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকে মনত পেলাই জুবিনৰ নামতে যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছো যে আমি সকলোবোৰ মাধ্যমহে আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে এনেকে থাকক সকলোৰে মাজত থাকক সকলোবোৰ ভাল কৰি থাকক এনেকে সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক মই সদায় তেওঁৰ লগত তেনেকেই কথা পাতো মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকে মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহকে তেওঁ থাককে সদায় সেইটোৱে কথা মাধ্যম মই সেয়াই কৈছো তেওঁকো কৈছো মই আমি সকলোবোৰ এটা মাধ্যম তেওঁ এক মাধ্যম তেনেদৰে সকলোবোৰ হৈ থাকক ভাল কামবোৰ হওক ভাল কামবোৰ যিকোনো ধৰণেৰে হওক সেইটোৱে কথা আৰু জুবিনে অসমেৰি কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকে যাব তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব